বৰপথৰ কেলাবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিআলিস্থিত পূজা মন্দিৰ ভাগৰ চাৰিবেৰা পকীকৰণত ব্যাপক দুৰ্নীতি। জানিব পৰা মতে গেলাবিল গাঁও পঞ্চায়তৰ পূজা মন্দিৰ ভাগলৈ 14 ফাইনেন্স 2 লাখ টকা পকী বেপাৰ নামত খৰচ পাতিলে বুলি মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অভিযোগ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে সৰুপথাৰ সমষ্টিৰ বিধায়কৰ এলেকাত পঞ্চায়তটোত চলি থকা ব্যাগুম দুৰ্নীতিৰ বিষয়ে সচেতন মহলে বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিনিধিক অৱগত কৰি আহিছে যদিও আজি গুপুতি কোনো সুফল নোপোৱাত ৰাইজ হচকিত হৈ পৰিছে। লগতে ইয়াৰ এটা উচিত তদন্তৰ দাবী জনাইছে প্ৰশাসনৰ ওচৰত। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ সহযোগত নজৰুল হুছেইনৰ প্ৰতিবেদন ক্লিক অন নিউজ আছাম। আচ্ছা, উপলাংথা গাঁৱৰ এইটো গেলাবিল ৭৫ নং গেলাবিল গাঁও পঞ্চায়ত গোলাঘাট ডিষ্ট্ৰিক্টৰ এই পঞ্চায়তত যথেষ্ট দুৰ্নীতি হোৱা হেতুকে আমি ইয়াত কিছু কথা আপোনালোকৰ নিউজ মাধ্যমত ৰাইজক তথা আপোনালোকৰ সকলোকে আন্তৰিকতাৰে যিহেতু আপোনালোকে আহি ইয়াত আমাৰ এই মানে কোন পঞ্চায়ত গেলাবিল ৭৫ নং গেলাবিল গাঁও পঞ্চায়তৰ যিখিনি কথা অৱগত কৰিবৰ কাৰণে আহিছে আপোনালোক সকলো মোৰ ধন্যবাদ। তো প্ৰথম কথা হৈছে কি, আমি এই পূজা মণ্ডপটো 1952ত স্থাপন কৰা। 1952ত স্থাপন কৰি ৰাইজে আজি 70 বছৰ ইয়াত পূজা পাতল কৰি আহি আছে। তেনে অৱস্থাত ৰাইজে 2020ত এটা সিদ্ধান্ত কৰিলে যে নহয়, আমাৰ যিহেতু পূজা মণ্ডপটো অতি পুৰণা হোৱা হেতুকে আমি ইয়াক এটা নিৰ্মাণ কাৰণে আমি কিছুমান পদক্ষেপ ল'ব লাগিব। তেতিয়া ৰাইজে মিটিং কৰিলে, মিটিং কৰি প্ৰথমে আমি ৱালটোৰ কাম কৰোঁ বুলি। তেনে অৱস্থাত ৱালৰ কাম আৰম্ভ হ'ল। ৱালৰ কাম আৰম্ভ কৰি থকা সময়তে পঞ্চায়তৰ পৰা এনেকুৱা এটা আমাৰ ওচৰলৈ আহিল যে আপোনালোকৰ মন্দিৰৰ ৱাল নিৰ্মাণৰ কাৰণে 2.5 লাখ টকা চৰকাৰৰ আৱণ্টন এটা আহিছে, তো আপোনালোকৰ ৱাল নিৰ্মাণৰ কাৰণে। তেতিয়া আমি ৰাইজে সিদ্ধান্ত কৰিলোঁ ঠিক আছে, বাকী আমি ইতিমধ্যে বেম আৰু পোষ্টৰ কাম ৰাইজে দান বৰঙণিৰে সম্পূৰ্ণ হ'ল। নাই, সেইটো ৰাইজৰ দান বৰঙণিৰে সেইখিনি কাম সম্পূৰ্ণ হ'ল। হোৱাৰ পিছত তেতিয়া তেওঁলোকে 5জনীয়া কমিটি এখন গঠন কৰিল। পঞ্চায়ত ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ৱাৰ্ড মেম্বাৰ আৰু এজন তেওঁ নিৰ্মাণ কমিটিৰ এজন ব্যক্তিক লৈ তেওঁলোকে এজন 5জনীয়া এখন কমিটি বনালে, নিৰ্মাণ কমিটি বনালে। সেই নিৰ্মাণ কমিটিত তেনে অৱস্থাত তেওঁলোকে কামো আৰম্ভ কৰিলে। অকল ইটা গাঁথনি কাম আৰম্ভ কৰিলে। ইটা গাঁথনি কাম কৰি থকা অৱস্থাত তেওঁলোকে ক'লে যে আমাৰ পইচা শেষ, কাম বন্ধ। ইটা গাঁথনিটো কাম কৰিবলৈ আচলতে কিমান পুঁজি? 2.5 লাখ দিছিলে। এইটো পঞ্চায়তৰ পৰা আহিছিলে, আপোনাৰ পঞ্চায়তৰ পৰা আহিছিলে। হয়, পঞ্চায়তৰ পৰা আহিছিল। তাৰপিছতে আমি ক'লোঁ যে পঞ্চায়তৰ পৰা আমি যিহেতু ৱালৰ কাম, বিমৰ কাম, পোষ্টৰ কামটো ৰাইজে সম্পূৰ্ণ কৰা হ'ল। সম্পূৰ্ণ কৰাৰ পিছত কেনেকুৱা ধৰণৰ পইচা শেষ হ'ল? 4,300 ইটা আহিল। তো বাকীটো আপোনাৰ গোটেই ৰাইজে সম্পূৰ্ণ কৰিলে। ৰাইজে সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে দেখিব এতিয়া পোষ্টৰ পৰা হেৰিবিলাক থাকি গ'ল তেনেকুৱা ধৰণৰ। তাৰপিছত কৈছে নাই বোলে আমাৰ পইচা শেষ। খুব বেছি আপোনাৰ 1,20,000 টকা তেওঁলোকে ইয়াত খৰচা কৰিল। বাকী আপোনাৰ 1,30,000 পইচা তেওঁলোকৰ হাতত থাকি গ'ল। তো তেনেকুৱা ধৰণৰ কৰাৰ পিছত আমি তেওঁলোকক ক'লোঁ যে নহয়, এইটোতো সম্ভৱেই নহয়। তো আপোনালোকে এখন মিটিং দিয়ক, ৰাজহুৱা মিটিঙত অৱগত কৰক। তো ৰাইজক আপোনালোকে কথাখিনি জনাওক, তো বাকী কামখিনি আমি ৰাইজে আগবঢ়াব পাৰিম। তো তেনেকুৱা তেওঁলোকে অৱহেলা কৰোঁতে আমি RTI মাৰিলোঁ। বৰপথ থানাত আমি এখন কমপ্লেইন লজ কৰিলোঁ যে আমাৰ এই বিষয়লৈ ছাৰে আমাক এটা মীমাংসা কৰি দিব লাগে। তাৰপিছতে আমি BDOকো দিলোঁ। BDOক দিয়াৰ পিছতে আমাৰ সকলো নথিপত্ৰ আমাৰ লগত। তাৰপিছত আমি SDOকো দিলোঁ যে ছাৰ এই বিষয়লৈ আপুনি আমাক এটা তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা এটা কৰি দিব লাগে। তো তেনে অৱস্থাত আমি সকলো কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা হেতুকে আমি যেতিয়া RTI মাৰিলোঁ, RTI তেওঁলোকে কৈছে যে আমি RTI কোনো ধৰণৰ পাব্লিকক দিয়া বা কোৱা বা আমি দেখুওৱাৰ আমাৰ কোনো ধৰণৰ নিয়ম নাই বুলি ক'লে তেওঁলোকে পঞ্চায়তৰ পৰা। তো তেনে অৱস্থাত আমি ৰাইজৰ ওচৰত বিভিন্ন ধৰণৰ সময়ত আমি অভিযোগ আপত্তি কৰি আছোঁ যে ৰাইজ আমি এতিয়া বাকী থকা কামখিনি আমি কৰিব নোৱাৰা হ'লোঁ। যিহেতু তেওঁলোকে কামটো আধৰুৱাকৈ এৰিলে। তেওঁলোকে যদি নিৰ্দিষ্টকৈ আমাক যদি ক'লেহেঁতেন তেতিয়া আমি কামখিনি কৰিব। আপোনালোকৰ মাধ্যমত আমি এইটোৱে ক'ব বিচাৰিছোঁ, চৰকাৰে কৈ আছে 0 টলাৰেঞ্চ বুলি কৈ আছে দুৰ্নীতিৰ ক্ষেত্ৰত। গেলাবিল পঞ্চায়তত এনেকুৱা দুৰ্নীতি হৈছে যে চৰকাৰে যদি তেনেকুৱা ধৰণে 1000 বছৰো যদি কোটি কোটি টকা দি থাকে, গাঁৱত দৰিদ্ৰ হৈ থাকিব। আজি পূজা মণ্ডপৰ ক্ষেত্ৰত, আপোনাৰ পানীৰ ক্ষেত্ৰত, ঘৰৰ ক্ষেত্ৰত মানুহ ঘৰ নিদিয়াকৈ ঘৰ হৈছে বুলি মানুহক তেওঁলোকে হেৰি কৰি আছে। ঘৰবিলাক বনাইছে, আধৰুৱা কৰি ঘৰবিলাক পৰি আছে। ৰাস্তাবিলাক বনাইছে, একফালে নলা কাটিছে, আনফালে তেওঁলোক পৰি আছে। পুখুৰী আহিছে, পুখুৰীবিলাক নখন্দাকৈ বিল খাই শেষ কৰি দিছে। জব কাৰ্ডত মানুহৰ নাম নাই,
জব কাৰ্ডত পইচা সোমাই আছে তো তেনেকুৱা ধৰণৰ কথাত মানে তেনেকুৱা ধৰণৰ বিভিন্ন বিশৃংখলা হৈছে বিশেষকৈ গেলাবিল পঞ্চায়ত প্ৰকৃত গেলাবিল গাঁও পঞ্চায়ত যদি মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় তেখেতকো মানে অনুৰোধ কৰোঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আপোনালোকৰ মাধ্যমত তেখেতকো মই অনুৰোধ কৰোঁ যাতে এই বিষয়লৈ তেখেতলোকে যদি সঁচাকৈ যদি দেশ প্ৰগতি কৰিব বিচাৰে দেশ উন্নয়ন কৰিব বিচাৰে তেওঁলোকৰ পুঁজি যি আৱৰ্তন দিছে সেইখিনি যদি সৎ ব্যৱহাৰ হ'ব লাগে তেওঁলোকে এই তদন্ত কৰি উচিত ব্যৱস্থা লৈ ইয়াত মানে তেওঁলোক কাৰ্যকৰী কৰি দেখাব পাৰিব লাগে ইয়াত স্বচ্ছতাৰ কথাও সদায় কৈ থাকে হয় গতিকে আপোনালোকৰ যি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন দেৱ তেখেতক আপোনালোকে কিবা অভিযোগ বা আবেদন নিবেদন কৰিছে এই সম্পৰ্কে তো তেখেতক আমাৰ প্ৰতিনিধিত্ব কৰিছে তেখেতে মানে এটা কথাও কয় বাৰে বাৰে মোৰ তাত দুজন মানুহ আছে ৰাজু শ্ৰেষ্ঠ তেওঁক লগ কৰিলে তেওঁ বাকী কথাখিনি মানে কি কৰিব লাগে তেওঁৱে কৰিব বুলি কয় আৰু তেওঁ MLA হিচাপে মানে তেওঁলোককে এতিয়া আমাৰ লোকেল MLA বনাই থৈছে আৰু তেওঁলোকে কয় কাম হ'ব বুলি কৈ থয় তেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে কি বিচাৰে আমি বিচাৰোঁ যে এই দুৰ্নীতিও মানে আমাৰ পূজা মণ্ডপৰ লগত যিটো দুৰ্নীতি যিহেতু অতি পুৰণা মন্দিৰ এটা 1952 চনত স্থাপিত এটা মন্দিৰ ইয়াত যিটো দুৰ্নীতি হৈছে যিখিনি পইচা আৱৰ্তন দিছিলে সেই পইচাখিনি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব লাগে আমাৰ এইটো আমি বিচাৰোঁ তেতিয়া আমি বাকী কামখিনি ৰাইজে আমি আগবঢ়াই লৈ যাব পাৰোঁ যিহেতু আমাৰ কামখিনি আধৰুৱা হৈ আছে তাৰ কাৰণে আমি কৰিম হয় আৰু আপুনি কওকচোন আপুনি কি ক'ব এই ক্ষেত্ৰত আপোনাৰ কি ডকুমেণ্টছ আছে আপোনাৰ ওচৰত দেখাব এইটো ইমানেই দুৰ্নীতি চাওক এই পুখুৰীটো আপোনাৰ চেংচন কৰিলে ৰয়েল ৰাজবংশীৰ নামত নখনাকৈয়ে এইটো ৭৩,৭৪২ টকা ৱাৰ্ড মেম্বাৰৰ লগত ভাগ কৰি খাই পেলালে আৰু ৰাস্তা পদূলি যিবিলাক বনাইছে এক চাইডে অকল মানে ঘাঁহখিনি চুৰুকিয়ে মানে আপোনাৰ পইচাটো আত্মসাৎ কৰিছে এই ৰাস্তাবিলাক কোনে বনাইছে আচলতে পুখুৰী কোনে বনাইছে এইবিলাক জব কাৰ্ডৰ পঞ্চায়তৰ হয় সেইকাৰণে চৰকাৰক অনুৰোধ কৰোঁ যাতে এইবিলাক তদন্ত কৰি উচিত বিচাৰ লোৱাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ ঠিক আছে গতিকে সকলো ৰাইজে আচলতে মন্দিৰভাগ হয় সম্পূৰ্ণ সৰ্বাংগ সুন্দৰ এটা আপোনালোকে মন্দিৰ বিচাৰিছে হয়